Welcome to my YouTube channel. This is RI Assam. আজি মই অসম টেট 2021 গণিত বিষয়ৰ তৃতীয়টো ক্লাছ আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো আজি মই আলোচনা কৰিম গণিত বিষয়ৰ সংখ্যাংকন পদ্ধতি নাইবা সংখ্যা লিখাৰ যিটো পদ্ধতি আছে সেইটো। তো সংখ্যা লিখাৰ পদ্ধতি সাধাৰণতে দুই প্ৰকাৰৰ। এটা হৈছে ভাৰতীয় ইণ্ডিয়ান সিস্টেম আৰু এটা হৈছে ইন্টাৰনেশ্যনেল সিস্টেম। তো পোনপ্ৰথমতে আমি আলোচনা কৰোঁ যে ইণ্ডিয়ান যিটো সিস্টেম আছে সেইটো। তো ইণ্ডিয়ান যিটো সিস্টেম আছে সেইটো আলোচনা কৰিবলৈ হ'লে চাব যে সংখ্যা লিখাৰ ভাৰতীয় পদ্ধতিত কেনেকৈ সংখ্যাবোৰ লিখা হয়। ইয়াতে চাব যে ভাৰতীয় পৰ্যায়ত সংখ্যাবোৰ একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত আৰু কোটি হিচাপে গণনা কৰা হয়। ভাৰতীয় পদ্ধতিৰ তালিকাটো এনেকুৱা ধৰণৰ। প্ৰথমতে আপোনাৰ পৰ্যায়ত একক, হাজাৰ, লাখ, কোটি আৰু স্থানত আপোনাৰ কি হ'ব, ইয়াতে এককৰ ঘৰত আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে। একক, দশক, শতক, হাজাৰৰ ঘৰত হাজাৰ, 10,000 অৰ্থাৎ অযুত, লাখৰ ঘৰত দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে আপোনাৰ লাখ আৰু এটা হৈছে আপোনাৰ 10 লাখ অৰ্থাৎ নিযুত। তাৰপিছত কোটি, 10 কোটি এনেকুৱাকৈ আকৌ আপোনাৰ এইফালে গৈ থাকিব। তো ভাৰতীয় পদ্ধতিৰ সংখ্যাবোৰ লিখোঁতে প্ৰথমতে আপোনাৰ সোঁফালৰ পৰা তিনিটা স্থানৰ পিছত কমা দিয়া হয়। প্ৰথমতে আপোনাৰ সোঁফালৰ পৰা এইফালৰ পৰা তিনিটা সংখ্যা লিখাৰ পিছত কমা দিয়া হয়। বাকী তাৰপিছত বাওঁফাললৈ দুটাকৈ ঘৰৰ পিছে কমা দি থকা হয়। তাৰপিছত প্ৰতিটো দুটা স্থানৰ মূৰে মূৰে কমা দি সংখ্যাবোৰ লিখা হয়। যেনে 9,50,31,211। ইয়াতে আপোনাৰ প্ৰথমতে 3 ঘৰ, তাৰপিছত 2 ঘৰ, তাৰপিছত 2 ঘৰ, তাৰপিছত আৰু 1 ঘৰ আছে কাৰণে আৰু নহয়। আৰু এইফালেও যদি আপোনাৰ সংখ্যাবোৰ আহিয়ে থাকে 2 ঘৰ কৰি গৈ থাকিব। ঠিক তেনেকুৱাকৈ 750,35,12,225 এইবিলাক হৈছে ভাৰতীয় পদ্ধতিত সংখ্যা লিখা ছিষ্টেম। তো এই পদ্ধতিত আপোনালোকে বিভিন্ন ধৰণৰ সংখ্যাবোৰ লিখিব পাৰিব। যে আপোনাৰ সংখ্যাটো দিয়া থাকিব, আপুনি উপযুক্ত ঠাইত কমা দিব লাগিব, নাইবা আখৰেৰে সংখ্যাবোৰ দিয়া থাকিব, আপুনি সংখ্যাৰে লিখিব লাগিব। তো ইয়াতে মই দুটা হোমৱৰ্ক দিছোঁ আপোনালোকৰ কাৰণে। উত্তৰবিলাক কমেণ্ট ছেকশ্যনত জনাব। তো ইয়াতে দিছোঁ 50,204, এইটোৰ উত্তৰ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। নেক্সট দিছোঁ ইয়াতে 30,11,521, এইটোৰ উত্তৰো কমেণ্ট ছেকশ্যনত জনাব। নেক্সট আপোনাৰ হৈছে ইণ্টাৰনেশ্যনেল যিটো ছিষ্টেম। ইণ্টাৰনেশ্যনেল ছিষ্টেমটো এনেকুৱা ধৰণৰ যাব। আন্তৰ্জাতিক পদ্ধতিত পৰ্যায় 4টা, সেইকেইটা হৈছে একক, হাজাৰ, মিলিয়ন আৰু বিলিয়ন। এই পদ্ধতিত একক, হাজাৰ, মিলিয়ন প্ৰতিটো পৰ্যায়ত তিনিটাকৈ আকৌ স্থান থাকে। যে ইয়াতে তালিকাটো চাব যে প্ৰথমতে পৰ্যায় একক, হাজাৰ, মিলিয়ন। তাৰপিছত স্থানত থাকিব এককৰ ঘৰক আকৌ তিনিটা ভাগত ভাগ কৰিব। একক, দশক, শতক, হাজাৰৰ ঘৰক তিনিটা ভাগত হাজাৰ, 10,000, 1,000। মিলিয়নৰ ঘৰক আকৌ ভাগ কৰা হ'ব তিনিটা, মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন। আন্তৰ্জাতিক সংখ্যা লিখাৰ যিটো পদ্ধতি সেইটো এটা উদাহৰণ হৈছে আপোনাৰ চাব। ইয়াত লিখা হৈছে 35,425,125। ইয়াতে 35,425,125 আৰু ইয়াতে এইটো আন্তৰ্জাতিক যিটো পদ্ধতি আছে সেইটোত সোঁফালৰ পৰা 3 ঘৰ পিছে কমা দি থকা গৈছে, কমা দিয়া হয়। সোঁফালৰ পৰা বাওঁফাললৈ 3 ঘৰ পিছে সদায় কমা দি যাব লাগে। নেক্সট আপোনাৰ ইয়াতে দিয়া হৈছে 75,321,753,972। ইয়াতে আপোনাৰ 3 ঘৰ পিছত কমা দিয়া হৈছে। ইয়াতে 3 ঘৰ পিছত, ইয়াতে 3 ঘৰ পিছত, ইয়াৰ পিছত আৰু নাই কাৰণে 2 ঘৰ হৈছে। তো ঠিক সেইদৰে আপোনালোকৰ ভাৰতীয় পদ্ধতিৰ নিচিনাকৈ আন্তৰ্জাতিক যিটো পদ্ধতি আছে সেইটোতো আপোনালোকৰ বাবে দুটা হোমৱৰ্ক দিয়া হৈছে। উত্তৰবোৰ কমেণ্ট ছেকশ্যনত জনাব। তো ইয়াতে 12,230,111 সংখ্যাটো লিখিব কমাৰে সৈতে, আৰু 60,605,318 এই সংখ্যাটো লিখিব আপোনালোকে কমাৰে সৈতে। তো শেষত মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আপোনালোকৰ বাবে মই গণিত, পৰিৱেশ
অসমীয়া বিষয়ৰ ভিডিঅ'বোৰ পৰ্যায়ক্ৰমে বনাই গৈ থাকিম। আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।